স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। কেইদিনমানৰ ভিতৰত 40,000 ভেকেঞ্চি ওলাব গৈ আছে। গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ ভেকেঞ্চি হয় এইবিলাক। গ্ৰুপ ডিত থাকিব পিয়ন, চকীদাৰ, ড্ৰাইভাৰ এইবিলাক, আৰু গ্ৰুপ চিটো জানে মানে যিবিলাক গ্ৰেড 3 পষ্ট হয় এইবিলাক হয়। গ্ৰুপ চিৰ পষ্টবিলাক ওলাব, আৰু এইটো মানে বিভাগ ৱাইজ বেলেগ বেলেগ হ'ব। 8 পাছৰ কাৰণে ধৰ যিখিনি হয় এক্সট্ৰা একো এক্সাম হ'ব, আৰু মেট্ৰিক পাছৰ কাৰণে বেলেগ হ'ব, আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ হ'ব। এনেকুৱা ধৰণৰ এক্সামবিলাক হ'ব, আৰু এক্সামবিলাক সকলোবিলাক কম্বাইন হ'ব। মানে ধৰ যিকোনো বিভাগৰ পষ্ট যিবিলাকৰ মাৰ্ক বেছি, ধৰ এক্সামটো দিল, যিবিলাকৰ মাৰ্ক বেছি পষ্টটো ডাঙৰ, সেইবিলাকত মানে মাৰ্ক ৱাইজ ধুনীয়াকৈ মেৰিট লিষ্ট ওলাব এক্সামৰ পিছত, আৰু তেনেকৈ চিলেকশ্যন হ'ব। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু দুজনী ৱাইফ থাকিলে কিন্তু ইয়াত এপ্লাই কৰিব নোৱাৰিব। এইবিলাক ধুনীয়াকৈ ৰুলবিলাক দিয়া আছে। মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিম। সম্পূৰ্ণ মানে মেম'ৰেণ্ডামটো ডেছক্ৰিপশ্যন দি থ'ম, আপোনালোকে যাই চাব আৰু সাজু হওক। বহুতো ভেকেঞ্চি ওলাব, সকলোৱে সাজু হওক এক্সাম দিয়াৰ কাৰণে। তো ভিডিঅ' তাত এইখিনি আছিল, এটা সৰু ভিডিঅ'। গতিকে মোৰ চেনেলত যদিহে নতুন আহিছে, ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। মই এনেকুৱা ধৰণৰ চাকৰিৰ সম্পৰ্কীয় ভিডিঅ' আগবঢ়াই থাকোঁ। তো ধন্যবাদ।